কাকপথাৰ এজন সাংবাদিক হত্যা হৈছে, কি ক'ব? কালি সন্ধিয়া তিনিচুকীয়া জিলাৰ কাকপথাৰৰ জ্যেষ্ঠ সাংবাদিক পৰাগ ভূঞা ৰহস্যজনক যি দুৰ্ঘটনাত তেখেতৰ মৃত্যু হৈছে, প্ৰথমে আমি এই ঘটনাৰ বাবে অত্যন্ত দুখ প্ৰকাশ কৰিছোঁ আৰু পৰাগ ভূঞাৰ শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি আমি সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু লগতে এই কথাটো সঁচা যে এই যিটো দুৰ্ঘটনা ইতিমধ্যে দুৰ্ঘটনাটোক লৈ ৰহস্যৰ সৃষ্টি হৈছে। আমি বিগত সময়তো দেখিবলৈ পাইছোঁ যে বিভিন্ন সময়ত ৰহস্যজনক ঘটনাত আমাৰ বহুসংখ্যক সাংবাদিকৰ মৃত্যু হৈছে, কিন্তু এই মৃত্যুৰ ঘটনাবিলাকৰ আজিলৈকে কোনো সঠিক ফলাফল আমি দেখিবলৈ পোৱা নাই, সাংবাদিকৰ পৰিয়ালে ন্যায় পোৱা আমি দেখিবলৈ পোৱা নাই। গতিকে আমি দাবী কৰোঁ, আমি আশা কৰোঁ যে পৰাগ ভূঞাৰ যি কালি যি দুৰ্ঘটনা সংঘটিত হ'ল, এই ঘটনাৰ আঁৰত যদি কোনো ৰহস্য নিহিত হৈ আছে, ইয়াৰ বিৰুদ্ধে সঠিক তদন্ত হওক আৰু এই ঘটনা যিটো কোনো ষড়যন্ত্ৰত নিহিত হৈ আছে, এই ষড়যন্ত্ৰকাৰীৰ বিৰুদ্ধে চৰকাৰে অতি শীঘ্ৰে উচিত তদন্ত কৰি কঠোৰ শাস্তি প্ৰদানৰ ব্যৱস্থা কৰিব লাগে। ঘটনাক আমি হাৰঘাট মহকুমা প্ৰেছ ক্লাবৰ তৰফৰ পৰা আমি খুব শোক প্ৰকাশ কৰিছোঁ আৰু নিহত সাংবাদিক পৰাগ ভূঞাৰ পৰিয়ালক উচিত ক্ষতিপূৰণ প্ৰদান কৰিবৰ বাবে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। টাইমৰ কাকপথাৰৰ সাংবাদিক পৰাগ ভূঞাৰ ওপৰত যি নিৰ্মম অত্যাচাৰ চলাই কালি হত্যা কৰা হ'ল এটা অচিনাক্ত দুষ্কৃতিকাৰীৰ দলে, আমি হাওৰাঘাট মহকুমা প্ৰেছ ক্লাবে এই ঘটনা সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছোঁ যে এয়া এক খুব পৰিকল্পিত হত্যাকাণ্ড আৰু চৰকাৰে অতি শীঘ্ৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যিহেতু গৃহ বিভাগ তেওঁৰ হাতত আছে, অতি শীঘ্ৰে তেওঁলোক এই দুষ্কৃতিকাৰীসকলক গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে। অসম চৰকাৰৰ অসম আৰক্ষীৰ যি শীৰ্ষ বিষয়াসকল আছে, এই বিষয়াসকলে এই গোটেই সমগ্ৰ ঘটনাটোক এক উচিত তদন্ত সাপেক্ষে প্ৰবাল ভূঞাৰ হত্যাকাণ্ডত জড়িতসকলক শীঘ্ৰে কৰায়ত্ব কৰি শাস্তি প্ৰদানৰ দাবী আমি হাওৰাঘাট মহকুমা প্ৰেছ ক্লাবৰ পৰা উত্থাপন কৰিছোঁ।